নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াত জুইত কেৰাহী পাতি দিছোঁ গৰম হ'বলৈ আৰু মাংসখিনি মেৰিনেট কৰি থোৱা আছে। জিৰা, ধনিয়া পাউডাৰ, নিমখ, হালধি, মিঠাতেল, পিঁয়াজ সকলো দি পিনি মেৰিনেট কৰি থোৱা আছে। অকণমান নেমুও দিছোঁ আৰু গৰম কেৰাহীত ইয়াত দি দিছোঁ মিঠাতেল আৰু কাটি লৈছোঁ 2টা বিলাহী, আদা নহৰু খুন্দি লৈ, এটা ডাঙৰ পিঁয়াজ আৰু এটা ডাঙৰ আলু ধুনীয়াকৈ কাটি লৈছোঁ। আজি আমাৰ মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে এয়া নৰসিংহ, কোমলীয়া মই চিঙি আনিছোঁ আৰু গৰম তেলত দি দিছোঁ এয়া মাংসখিনি ভালদৰে গোটালৈকে ফ্ৰাই কৰি লৈছোঁ আৰু মাংসখিনি ফ্ৰাই কৰি থাকিম। লগতে ইয়াৰ লগতে যিখিনি বস্তু দিম সেইখিনিও দি গৈ থাকে। জিৰা দি দিছোঁ, গোটা জিৰা খুন্দি থোৱা আৰু এয়া কেঁচা জলকীয়া আৰু নৰসিংহখিনি মই খুন্দি আছোঁ। মাংসখিনি আৰু অলপ ভাজিছোঁ আৰু অলপ ভাজি ইয়াত এতিয়া দি দিম আদা নহৰু খুন্দি লোৱাখিনি। মই পেষ্ট ব্যৱহাৰ নকৰোঁ, সদায় খুন্দি লোৱাখিনি ব্যৱহাৰ কৰোঁ। খুন্দি লোৱাটো ভাল লাগে, অকণমান পেষ্টটো ইমান খাচ নালাগে। আৰু এইখিনি পিঁয়াজখিনি দি দিছোঁ, কাটি লোৱা পিঁয়াজখিনি মাংসত আকৌ অলপ দেৰি ভাজিম। 2-3 মিনিটমান ভজাৰ তাৰপিছতে এয়া দি দিছোঁ কাটি থোৱা আলুখিনি অলপ দেৰি ভাজিম, অকণমান সিজিবলৈ দিম। তাৰপিছতে এয়া দি দিছোঁ বিলাহীখিনিও অলপ দেৰি ভাজি লৈ ইয়াত মই আকৌ অকণমান নিমখ আৰু হালধি দিম। মই নিমখ হালধি মাংসত সদায় দুবাৰেই দিওঁ, আপোনালোকে নিজৰ হিচাপ মতে দি ল'ব। এয়া ঢাকি মাংসখিনি ভাজি আছোঁ। মই আপোনালোকক শিকাবলৈ যোৱা নাই, মই কেনেকৈ বনাওঁ সেইটো দেখুৱাবহে বিচাৰিছোঁ। আৰু কেমেৰামেন যিহেতু ময়ে অকণমান উল্টা পুল্টা হৈ যায়, ভিডিঅ'বোৰ কিবা খেলেং মেলেং হৈ যায়। আৰু ল'ৰাটোলৈও যিহেতু একেলগে বনাওঁ, সেইকাৰণে মই মাংসত বৰ্তমানলৈকে জলকীয়া দিয়া নাই, তালৈ কাঢ়ি থৈ তাৰ পাছতহে মই জলকীয়া দিম। আৰু এয়া গৰম পানী দি দিছোঁ অলপমান। গৰম পানী দি মাংসখিনি অলপ উতলিবলৈ দিম, আলুখিনি সিজিবলৈ দিম। আৰু এই আলুখিনি সিজাৰ পাছতে তাত মই দি দিম খুন্দি থোৱা কেঁচা জলকীয়া আৰু নৰসিংহখিনি যে খুন্দিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। আৰু শেষত অকণমান জলকীয়া গুড়ি দিছোঁ জাষ্ট কালাৰটোৰ বাবে। আৰু এয়া চাওকচোন, দেখিবলৈ কিমান লোভনীয় হৈছে। খাবলৈ মন গৈছেনে বাৰু জনাবচোন। আৰু যদি খাবলৈ মন থাকে আমাৰ ঘৰলৈ এপাক আহিব, নিশ্চয় ৰান্ধি খুৱাম। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি পেজটোত চাই আছে পেজটো ফ'ল' কৰিব আৰু আনছাবস্ক্ৰাইব কৰি থৈ নাযাব। মোৰ ভিডিঅ' চাই কিয় মানুহবোৰে আনছাবস্ক্ৰাইব কৰে মই সেইটো